এতিয়াও যদি আপোনালোকে ভাবি আছে যে ক্লাইমেট চেঞ্জ এটা সাধাৰণ ধাৰণা, ইয়াৰ ফলত আমাৰ একো ক্ষতি নহয়, ইয়াৰ পৰিণতি আপোনালোকে ৱাইনাড কেৰেলাত হৈ যোৱা লেণ্ডশ্লাইডৰ ঘটনাই বুজায় যে ক্লাইমেট চেঞ্জ আমাৰ বাবে কিমান ক্ষতিকাৰক হ'ব পাৰে। ইয়াৰ ফলত 3খনকৈ গাঁও ধ্বংস হৈ গৈছে আৰু 300তকৈ অধিক মানুহৰ মৃত্যু হৈছে। ভাৰতবৰ্ষৰ 60% লেণ্ডশ্লাইড এনেই কেৰেলাত হয়, কিন্তু ক্লাইমেট চেঞ্জৰ ফলত ইয়াৰ পৰিণতি আৰু ভয়ানক হৈছে। কিন্তু আমি যদি এতিয়াই ক্লাইমেট চেঞ্জক লৈ সিৰিয়াছ নহওঁ, তেতিয়াহ'লে আগলৈ গৈ ই আৰু ভয়ানক হৈ পৰিব। আমি মানুহবোৰে বানপানী, বৰষুণ, গৰমৰ উত্তাপ, ভূমিস্খলন এইবিলাকক লৈ কথা পাতোঁ, কিন্তু ক্লাইমেট চেঞ্জৰ নিচিনা এটা ডাঙৰ টপিকক আমি বৰিং ফিল কৰোঁ। কিন্তু ইয়াৰ ফলত বিপদ যেতিয়া আমাৰ নিজৰ বা ঘৰত হয়, তেতিয়া আমি বুজি উঠোঁ যে ভাৰতবৰ্ষত ক্লাইমেট চেঞ্জ কিমান ভয়ানক হ'ব পাৰে। ঘৰত থকা দুটা AC বা এটা এয়াৰ পিউৰিফায়াৰে আমাক বচাব নোৱাৰে। এই ক্লাইমেট চেঞ্জে কেনেকৈ আমাক ইম্পেক্ট কৰিছে, কেনেকৈ আপোনাক ইম্পেক্ট কৰিছে, তাৰ বিষয়ে কথা পাতোঁ আহক, আৰু কিছুমান সৰু সৰু ষ্টেপ লৈ কেনেকৈ ইয়াক কম কৰিব পাৰি তাৰ বিষয়ে কথা পাতোঁ। এইবাৰ ভাৰতবৰ্ষত ৰেকৰ্ড ব্ৰেকিং টেম্পাৰেচাৰ, গুৱাহাটী ৰেকৰ্ড ব্ৰেকিং টেম্পাৰেচাৰ, দিল্লী ৰেকৰ্ড ব্ৰেকিং টেম্পাৰেচাৰ, কলকাতা ৰেকৰ্ড ব্ৰেকিং টেম্পাৰেচাৰ, ৰাজস্থান ৰেকৰ্ড ব্ৰেকিং টেম্পাৰেচাৰ, গুজৰাট ৰেকৰ্ড ব্ৰেকিং টেম্পাৰেচাৰ। ইয়াৰ ফলত বহুত মানুহ হিট ষ্ট্ৰ'কত মৃত্যু হৈছে। এইবাৰ ভাৰতবৰ্ষত 40,000তকৈ অধিক মানুহ হিট ষ্ট্ৰ'ক কেছ ৰেজিষ্টাৰ হৈছে। ক্লাইমেট ক্ৰাইচিছৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে গ্লোবেল ৱাৰ্মিং। আহক সহজভাৱে বুজি লওঁ হয় কি। সূৰ্যৰ পৰা হিট এনাৰ্জি পৃথিৱীলৈ আহে আৰু ইয়াৰে কিছু অংশ পৃথিৱীৰ মহাকাশলৈ উভতি যায় বা ৰিফ্লেক্ট হৈ যায়। কিন্তু আমাৰ এটমস্ফিয়াৰত যি গ্ৰীণ হাউচ গেছ আছে, এই গ্ৰীণ হাউচ গেছৰ কাৰ্বন ডাই অক্সাইড, ৱাটাৰ ভেপৰ, মিথেন এইবোৰে ৰিফ্লেক্ট হৈ যোৱা হিটখিনি এবজৰ্ব কৰি লয়। ধৰি লওক পৃথিৱীখনক গৰম কৰি ৰাখিবলৈ এখন কম্বলৰ নিচিনা কাম কৰে, যাতে পৃথিৱীখন ঠাণ্ডাতে আইচ হৈ নাযায়। মানুহে সৃষ্টি কৰা কল কাৰখানা, গাড়ীৰ পৰা ওলোৱা গ্ৰীণ হাউচ গেছসমূহ অহৰহ এটমস্ফিয়াৰলৈ গৈ আছে, আৰু ইয়াৰ ফলতে আমাৰ যিখন কম্বল আছে পৃথিৱীক গৰম কৰি ৰাখিবৰ কাৰণে, সেই কম্বলখন এতিয়া মাইক্ৰৱেভ অভেনত পৰিণত হৈছে। কাৰ আৰু ইণ্ডাষ্ট্ৰিৰ উপৰিও আমাৰ ঘৰসমূহৰ পৰাও বহুত পলিউশ্যন আৰু এমিশ্যন ওলাই আছে। এতিয়া হৈছে গৰমৰ দিন, প্ৰায়বোৰ মানুহৰ ঘৰতে AC আছে, আৰু ACবোৰ কেনেকৈ ইউজ কৰে, 25, 26, 27 টেম্পাৰেচাৰতো যদি আমি ভালদৰে থাকিব পাৰোঁ, তথাপিও আমি কি কৰোঁ, টেম্পাৰেচাৰ 18ত ৰাখোঁ। 18ত ৰাখি লাগিলে আমি কম্বল উৰিয়ে শুই যাম, বা আমি অফিচত থাকোঁতে কোট, ব্লেজাৰ বা জেকেট মাৰিয়ে অফিচত থাকিম, তথাপি আমি টেম্পাৰেচাৰ 18ত ৰাখিম। ইয়াৰ ফলত কি হৈছে, ইলেক্ট্ৰিচিটিও বহুত কনজিউম হৈ আছে। বহুত ইলেক্ট্ৰিচিটি কনজিউমৰ ফলত ইলেক্ট্ৰিচিটি জেনেৰেট কৰিবলৈ কয়লা বা নেচাৰেল গেছ ইউজ কৰিব লগা হৈছে। তাৰ ফলত পলিউশ্যন আৰু এমিশ্যন বাঢ়ি আছে, আৰু ACয়েও নিজে হাইড্ৰফ্ল'ৰ'কাৰ্বন ৰিলিজ কৰে, যাৰ ফলত এটমস্ফিয়াৰত ডে বাই ডে গ্ৰীণ হাউচ গেছ বাঢ়ি গৈ আছে। এখন ঘৰ বা এটা ৰুম ঠাণ্ডা কৰিবলৈ যাওঁতে 10খন ঘৰ গৰম হৈ আছে বাহিৰৰ ফালে। 200 বছৰ আগতে ইণ্ডাষ্ট্ৰিৰ ৰেভলিউশ্যন আহিল, ইয়াৰ ফলত নতুন টেকন'লজি আহিল, ইণ্ডাষ্ট্ৰি বহিবলৈ ল'লে, কাৰ আহিলে, ইয়াৰ ফলত এটা ডাঙৰ লেভেলত এনাৰ্জিৰ প্ৰয়োজন হ'ল, আৰু এই এনাৰ্জিৰ প্ৰয়োজন ফুলফিল কৰিলে কি, নেচাৰেল গেছ, কয়লা আৰু ফচল ফিউলছে। এই ফচল ফিউলছসমূহ জ্বলোৱাৰ ফলত লাষ্ট 70-80 বছৰত ইমান কাৰ্বন ডাই অক্সাইড এটমস্ফিয়াৰলৈ গুচি গ'ল, যাৰ ফলত আমাৰ টেম্পাৰেচাৰ ডে বাই ডে বৃদ্ধি হৈ আছে। 10,000 বছৰ আগতে এটমস্ফিয়াৰত CO2 লেভেল আছিলে 280, আৰু লাষ্ট 200 বছৰত ই বৃদ্ধি হৈ গৈ পালে 420, অলমষ্ট 50% ইনক্ৰিজ হৈ গ'ল। এই এক্সট্ৰা গ্ৰীণ হাউচ গেছ এটমস্ফিয়াৰত বৃদ্ধি হোৱাৰ ফলতে আমাৰ পৃথিৱীৰ টেম্পাৰেচাৰ ডে বাই ডে বৃদ্ধি হৈ গৈ আছে। ইণ্ডাষ্ট্ৰি অহাৰ আগতকৈ আমাৰ অলৰেডি 1.2 ডিগ্ৰী টেম্পাৰেচাৰ বৃদ্ধি হৈছেই, এতিয়া আকৌ 2 ডিগ্ৰীলৈ এই টেম্পাৰেচাৰ বৃদ্ধি হ'বলৈ গৈ আছে। ইয়াৰ ফলতে পৃথিৱীত ধ্বংসৰ মুখে গতি কৰি আছে। এইটো নাভাবিব যে 2-3 ডিগ্ৰী বৃদ্ধি হ'লে কিনো ক্ষতি হ'ব। 2-3 ডিগ্ৰী বৃদ্ধি হোৱাৰ ফলতে সাগৰৰ লেভেল বাঢ়ি যাই থাকিব, আৰু ইয়াৰ ফলতে কেইবা বছৰৰ ভিতৰতে কলকাতা আৰু মুম্বাইৰ নিচিনা চহৰ সাগৰৰ তলত ডুবি যাব। এই 2-3 ডিগ্ৰীৰ ফলতে এট্ৰিক আৰু এণ্টাৰ্কটিক সাগৰৰ বৰফ ৰেকৰ্ড লেভেলত গলি আছে। এই 2-3 ডিগ্ৰী বৃদ্ধি হোৱাৰ ফলতে আমাক কিমান ক্ষতি কৰিব। সাগৰৰ CO2 লেভেল বাঢ়ি যাব, আৰু বাঢ়ি যোৱাৰ ফলতে এচিডিফিকেশ্যন প্ৰচেছ আৰম্ভ হ'ব, যাৰ ফলত কৰেল ইক'চিষ্টেম ধ্বংস হৈ যাব। লগতে সাগৰ গৰম হোৱাৰ ফলত এক্সট্ৰিম ৱেডাৰ ফেন'মেনা দেখিব, যিটো আপোনালোকে কেৰেলা অথবা অসমত দেখিবলৈ পাইছে। গ্লোবেল ৱাৰ্মিঙৰ ফলত ফৰেষ্ট ফায়াৰ বাঢ়ি গৈ আছে। ইয়াৰ উপৰিও আমি
ডিফৰেষ্টেশ্যন কৰিয়ে আছোঁ পেষ্টিচাইড ইউজ কৰি আমি খেতি কৰি আছোঁ আৰু এইবোৰ খেতি পদ্ধতিৰ বাবে আমাৰ মাটিৰ গুণাগুণো নষ্ট হৈ গৈ আছে ইয়াৰ উপৰিও আমি নাইট্ৰজেন আৰু ফছফৰাছৰ চাইকেলো নষ্ট কৰোঁ বহুত চাইণ্টিষ্টৰ মতে আমি যদি এতিয়াও সকলোবোৰ ইকনমিক এক্টিভিটি যেনেকৈ ইণ্ডাষ্ট্ৰি হওক গাড়ী মটৰ হওক আমি ঘৰ দুৱাৰৰ AC এইবিলাক যদি বন্ধও কৰি দিওঁ তথাপিও আমি কিছুমান এক্টিভিটি আমি এতিয়াও ৰখাব নোৱাৰোঁ যেনেকৈ সাগৰৰ বৰফবিলাক গলা আৰু কৰেল ৰিপছক বচোৱা এতিয়ালৈকে মই গ্লোবেল ৱাৰ্মিং আৰু ক্লাইমেট চেঞ্জৰ কথাহে কৈছোঁ এতিয়ালৈকে এয়াৰ পলিউশ্যন আৰু প্লাষ্টিক পলিউশ্যন এইবিলাকৰ কথা ডিছকাছ কৰাই নাই ক্লাইমেট চেঞ্জ বা গ্লোবেল ৱাৰ্মিঙৰ ফলত কিছুমান ঠাইত একেবাৰে শুকাই গৈছে পানীৰ নাটনি হৈছে আৰু কিছুমান ঠাইত বা অহৰহ বৰষুণৰ ফলত বহুত ক্ষতি সাধন হৈছে বানপানী হৈছে ভূমিস্খলন হৈছে আৰু কিছুমান ঠাইত টেম্পাৰেচাৰ অতিমাত্ৰা বৃদ্ধি হৈ গৈছে গতিকে আমি কিছুমান সৰু সৰু ষ্টেপ লৈ এই বস্তুবোৰ কম হোৱাৰ কাৰণে আমিও ইয়াৰ বাবে সহায় আগবঢ়াব পাৰোঁ গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে তেতিয়াহ'লে লগ সমনীয়াক শ্বেয়াৰ কৰিবলৈ নিশ্চয়